প্রদীপ নাগ অমর হোক, অমর হোক, অমর হোক, প্রদীপ নাগ অমর হোক, অমর হোক, অমর হোক। কালি যেতিয়া মই ৰাতিপুৱা শুই উঠি যেতিয়া মোবাইলটো খুলিলোঁ, তেতিয়া প্ৰথম যেতিয়া পোষ্ট এটা দেখিছোঁ যে প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত আৰু নাই, তেতিয়া পোনপ্ৰথমেতো হয়তো মোক এনেকুৱা ধৰণৰ লাগিছিলে এক ছেকেণ্ডৰ কাৰণে আমি ক'ৰবাত নহয় ক'ৰবাত এটা সপোন দেখি আছোঁ তেনেকুৱাত লাগি আছে। কিন্তু লাহে 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 যেতিয়া দেখিলোঁ ছ'চিয়েল মিডিয়াত যে হয় কথাটো সঁচা, তো এই দুখটো আমি কেতিয়াও ভবা নাছিলোঁ বা এই বাৰ্তাটো আমি পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আমি কেতিয়াও আশা কৰা নাছিলোঁ তেনেধৰণৰ দুখ বাৰ্তা আমাৰ মাজত আহি প্ৰচুৰ হ'লেই। গতিকে এইটো কাৰণে আমি সকলোৱে মৰ্মাহত। আৰু তেখেত কেৱল মাত্ৰ চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ নহয়, আজি হয়তো আজি আমাৰ এই অনুষ্ঠানত সমবেত থকা বা আমাৰ এই অনুষ্ঠানৰ আশে পাশে থকা বহু ব্যক্তি এনেকুৱা আছে বা বহু শুভাকাংক্ষী এনেকুৱা আছে যিসকলে ভাবে যে তেখেতসকলে মানে যদি এই ব্যক্তিজন কিবা এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে, তো তেখেত হয়তো কোনোবা এটা কমিউনিটিক লিড কৰি আছে বা কোনোবা এটা জনগোষ্ঠীক লিড কৰি আছে। তেনেধৰণে নহয়, আমাৰ অসমত থকা প্ৰতিজন সংগ্ৰামী সত্তাই, প্ৰতিজন সংগ্ৰামী নেতাই কেৱল মাত্ৰ কোনোবা এটা অকল জাতি বা জনগোষ্ঠীক লৈ তেখেতে মাত মাতি নাথাকে, তেখেতে সমগ্ৰ অসমৰ সমাজ ব্যৱস্থাৰ কাৰণে মাত মাতি থাকে। তো তেনে এজন ব্যক্তি আছিলে যি প্ৰদীপ নাথ। তেখেতে গোটেই সমগ্ৰ অসমৰ সমাজ জীৱনৰ কাৰণে তেখেতে মাত মাতি আহিছিলে। গতিকে এইটো মুহূৰ্তত আমি সকলোৱে তেখেতৰ এই বিদায় বেলাত আমি কিছু শ্ৰদ্ধা জনোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আৰু আমি আশা ৰাখিছোঁ যাতে প্ৰদীপ নাথ ডাঙৰীয়া আমাৰ সকলোৰে হৃদয়ত তেখেতে স্থান পাব। তেখেতে ভূত ভৱিষ্যতলৈ এনেধৰণে তেখেতে দেখাই যোৱা যি আদৰ্শ, তেখেতে দেখাই যোৱা যি পথ, তেখেতৰ ষ্টেটাছ এটা লগাইছে, তেখেতক এই মুহূৰ্ততে তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে, তেখেতক বিদেহী আত্মাৰ সদগতি কামনা কৰিছে। তো তেখেতসকল কেৱল মাত্ৰ এটা জনগোষ্ঠী বুলি কৰা নাই, সমগ্ৰ অসমৰ জনগণ, অসমৰ যি সমাজ ব্যৱস্থাৰ কাৰণে থকা এজন ব্যক্তিৰ কাৰণেহে ইমানখিনি শ্ৰদ্ধা আৰু সন্মান দিছে। গতিকে এইটো মুহূৰ্তত বৰ বেছি দীঘলীয়া নকৰোঁ। পুনৰবাৰ প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়াৰ যি বিদেহী আত্মাৰ আমি তেখেতৰ বিদেহী আত্মা সদগতি কামনা কৰিছোঁ। আৰু তেখেতৰ পৰিয়ালটোক যাতে ভগৱানে আশীৰ্বাদ কৰক, শক্তি দিয়ক, যাতে পৰৱৰ্তী সময়ত তেখেতে খুব ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, পুনৰবাৰ সকলোকে এই অনুষ্ঠান সমবেত কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।